নিজৰ জ্ঞাতি বংশ পৰিয়াল ত্যাগ কৰি তীৰ্থলৈ গুচি গৈছিল কাৰণ তেওঁৰ ককায়েক ধৃতৰাষ্ট্ৰই ভতিজাহঁতৰ সম্পত্তি আত্মসাৎ কৰাৰ দুখত এনে পৰিয়ালৰ লগত মই নিবাস কৰি নাথাকোঁ বুলি মনৰ আবেগত গুচি গৈ তেওঁ বহুকাল তীৰ্থ পৰ্যটন কৰি ফুৰিছিল আৰু অৱশেষত মহাভাৰতৰ যুদ্ধৰ পিছত যেতিয়া কৌৰৱক নিধন কৰি আপোনাৰ যুধিষ্ঠিৰৰ হাতত ৰাজ্যভাৰ দি থৈ দিছিল সেই মুহূৰ্ততে বিদুৰে তীৰ্থৰ পৰা ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিছিল আৰু তাতেই উদ্ধৱক লগ পাইছিল যমুনাৰ তীৰত লগ পাই বংশ পৰিয়ালৰ কথা সোধাত তেওঁ সকলো কথা বিৱৰি যেতিয়া ক'লে মোৰ কাৰণে বাৰু ভগৱন্তই কিবা কৈ গৈছিল নেকি তোমাৰ আগত তেতিয়া তেওঁ কৈছিল যে তোমাৰ বিষয়ে ক'বলগীয়া কথাখিনি মৈত্ৰেয় ঋষিৰ আগত কৈ থৈ গৈছে তুমি মৈত্ৰেয় ঋষিৰ ওচৰলৈ গ'লে তুমি সকলো কথা মানে ভগৱানে তোমাৰ বিষয়ে কোৱা কথাখিনি জানিব পাৰিবা এই বুলি উদ্ধৱৰ মুখেদি কথাখিনি গম পোৱাৰ পিছত তেওঁ মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ গৈছে এই তাত কি আলোচনা হৈছে আমি তাৰ ওপৰতে আজি আলোচনা কৰিম হৰি কথা ৰখে যদি প্ৰৱেশ ভৈলে কমতি শুনিও ক আৰু ফলচয় বিভৎস বিষয় যত আতাত কৰি বিৰকত কৃষ্ণ পদে ৰতি জন্মা হেন কথা মিত পাই যাৰ মনে ৰতি নাই তাত তাকমই শোক কৰোঁ আতি শৌচ নিৰ শৌচ ভৈলা বৃথা আয়ু নাশ কৈলা হৰি হৰি পাপী আত্মঘাতী এই পদৰ মাজেদি আমাক ক'ব বিচাৰিছে যে হৰি কথা ৰখে যদি প্ৰৱেশ ভৈলেক মতি ভগৱন্তৰ কথাৰ প্ৰতি যাৰ ৰতি বাঢ়িব মতি বাঢ়িব শুনিওক তাৰো ফলচয় তেওঁৰ কি ফল হয় শুনা বিভৎস বিষয় যত তাত কৰি বিৰকত কৃষ্ণ পদে ৰতি জন্মাৱয় ভগৱন্তৰ কথা শুনাৰ লগে লগে আমাৰ বিভৎস বিষয়বিলাক যিবোৰ বিষয়ে আমাক নানান ধৰণৰ দুখ কষ্ট দিয়ে সেই ভাৱনাবিলাক আমাৰ মনৰ পৰা আঁতৰি যাব অৰ্থাৎ বিষয়ৰ চিন্তাবিলাক আমাৰ মনৰ পৰা আঁতৰি যাব গতিকে বিষয়ে আমাক সদায় দুখ কষ্ট দিয়ে সেইকাৰণে আমি বিষয়ৰ পৰা নিজক আঁতৰাই আনিব পাৰিলেহে আমি কৃষ্ণৰ লগত পৰিচয় হ'ব পাৰিম শাস্ত্ৰত কৈছে কাম ক্ৰোধ লোভ মোহ উত্তম বিষয় ইহাক চেদিলে হৈব দৃঢ় পৰিচয় কাম ক্ৰোধ লোভ মোহবিলাকে হৈছে উত্তম বিষয় এইবিলাকৰ পৰা আমি নিজক আঁতৰাই আনিব পাৰিলেহে আমি ভগৱন্তৰ লগত পৰিচয় হ'ব পাৰিম সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে যতেক অনৰ্থ আছে সংসাৰত তাতে তিনিবিধ সাৰ কাম ক্ৰোধ লোভ আপোনাৰ নাশন জানি কৰা পৰিহাৰ এইবিলাক যেতিয়ালৈকে আমি ত্যাগ কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ কৃষ্ণৰ কথাৰ প্ৰতি ৰতি নাবাঢ়িব সেইকাৰণে কৈছে হেন কথা মিত পাই যাৰ মনে ৰতি নাই তাক মই শোক কৰোঁ আতি এনে কৃষ্ণ কথা পায়ো যদি কোনোবাই ইয়াত ৰতি নকৰে আগ্ৰহ নকৰে সেই জীৱক লৈহে মই দুখ প্ৰকাশ কৰোঁ শৌচ নিৰ শৌচ ভৈলা বৃথা আয়ু নাশ কৈলা হৰি হৰি পাপী আত্মঘাতী গতিকে তেওঁ পবিত্ৰতাৰ পৰা অপবিত্ৰতালৈ গুচি যাব যদি আমি ঈশ্বৰৰ কথাৰ পৰা আঁতৰি থাকোঁ গতিকে সেইজনে বৃথা আয়ুস নিয়াব জীৱনবিলাক এনেই যাব যদি ঈশ্বৰৰ কথা নুশুনে একক্ষণ মানে যিটো শুনে কৃষ্ণৰ কথা তাৰ বিনে আনৰ জীৱন যাই বৃথা গতিকে এক ক্ষণো যদি আমি কৃষ্ণৰ কথাৰ প্ৰতি গুৰুত্ব নিদিওঁ তেতিয়াহ'লে আমাৰ জীৱনটো বৃথা হৈ যাব অনভৈল কি সুৰ পাত্ৰ
শাস্ত্ৰ জানো তাৰ আছে কৰ্ম ফল তাতে সেই কৃষ্ণৰ গুণ নুশুনয় নিদাৰুণ নৰকে পৰিবে অমংগল এতেকে কৃষ্ণৰ কথা আমাক পিয়ায়ো এঠা উদ্ধাৰিয়া সৰ্বশাস্ত্ৰ সাৰ যেন মধুকৰ পুষ্পৰস উদ্ধাৰয় অশেহি মতে কৰিয়া প্ৰচাৰ এতিয়া ভগৱন্তৰ কথাৰ পৰা যদি আমি নিজক আঁতৰাই ৰাখোঁ ঈশ্বৰৰ প্ৰতি যদি আমি অনুৰাগী নহওঁ তেতিয়াহ'লে সেই জীৱটো আত্মঘাতী হ'ব বুলি পেলাই ওপৰৰ পদত কৈছে আত্মঘাতী মানে তললৈ আকৌ গুচি যাব লাগিব আমাৰ গুৰু মহাপুৰুষ মাধৱদেৱে কৈছে মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তীৰ্ণটো ৰখিলা য'ৰ পৰা আহিছোঁ আকৌ তালৈ উভতি যাব লাগিব সেইকাৰণে সেই অৱস্থাটোক আত্মঘাতী বুলি কোৱা হৈছে গতিকে নভৈল কিছুৰো পাত্ৰ মিছাতে পঢ়িল শাস্ত্ৰ জানো তাৰ আছে কৰ্মফল যে ঈশ্বৰৰ কথা নুশুনা জনৰ কৰ্মফল আছে বুলি কৰ্মৰ দুখ আছে বুলি ধৰি ল'ব লাগিব যে আমাৰ যেতিয়া কৰ্মবন্ধ লাগি আহে কৰ্মবন্ধযুক্ত জীৱই সহজতে ঈশ্বৰৰ কথা শুনিবলৈ ইচ্ছা প্ৰকাশ নকৰে যেনেকৈ চুম্বক মাত্ৰেই লো আকৰ্ষণ কৰে এইটো চুম্বকৰ ধৰ্ম কিন্তু যদি মামৰ থকা লো হয় চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে ঠিক তেনেকৈ মানুহ মাত্ৰেই কৃষ্ণ কথা শুনিব লাগে কিন্তু যদি কেনেবাকৈ কৰ্মবন্ধ মামৰ স্বৰূপ কৰ্মবন্ধ লাগি থাকে অৰ্থাৎ পূৰ্বজন্মৰ কৰ্মদোষ যদি লাগি থাকে সেই মানুহে সহজে ঈশ্বৰৰ কথাত গুৰুত্ব নিদিয়ে সেইকাৰণে উদ্ধৱক কোৱাৰ চলেৰে আমাক কৈছে উদ্ধৱত কৃষ্ণে কহন্ত পাছে কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে যে কৰ্মবন্ধ দুখৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম যদি যত্ন কৰি আমি সাধুৰ সংগলৈ আহিব পাৰোঁ কপিলে সেইকাৰণে কৈছে মনশুদ্ধি আদি কৰি যতেক আশ্ৰয় সৎসংগ সবাৰ মূল জানিবা নিশ্চয় অৰ্থাৎ ভাল মানুহৰ সংগলৈকে যেতিয়ালৈকে আমি নাহিম তেতিয়ালৈকে আমাৰ মনৰ সংকীৰ্ণতা মনৰ অন্ধবিশ্বাস মনৰ কুসংস্কাৰ আমি দূৰ কৰিব নোৱাৰিম সেইকাৰণে আমি এই সাধুৰ সংগৰ প্ৰতি যাতে আমি গুৰুত্ব আৰোপ কৰোঁ তাৰ কথা ইয়াৰ মাজেদি উল্লেখ কৰিছে এতেকে কৃষ্ণৰ কথা আমাকো পিয়াৰি উঠা উদ্ধাৰীয় সৰ্বশাস্ত্ৰ সাৰ সকলো শাস্ত্ৰৰ সাৰ ভগৱন্তৰ কথা যাতে আমি শুনিব পাৰোঁ বা আমাক শুনাব পাৰে তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব ইয়াত উদাহৰণ দিছে যেন মধু কৰচয় পুষ্পৰস উদ্ধাৰয় যেনেকৈ মৌবিলাকে বিভিন্ন ফুলৰ পৰা মৌ ৰস সংগ্ৰহ কৰে সেইমতে কৰিয়া প্ৰচাৰ আৰু সেইমতে আমিও বিভিন্ন শাস্ত্ৰৰ পৰা সাৰ বস্তুবিলাক আনি আমি ইয়াত আমাৰ মাজত প্ৰচাৰ প্ৰসাৰ কৰিব লাগে মুক প্ৰভু কৃপা কৰা কৈও প্ৰাণ গোবিন্দৰ মনোহৰ কথা লীলা যত যিমানবিলাক ভগৱানৰ ভাল কথা আছে সেইবিলাক কৈ পেলাই আমাক কৃপা কৰা অসংসাৰৰ যত তাপ পাখৰীয়া থাকো বাপ ডুবি কৃষ্ণ কথা অমৃত নিগদতি সুকৰিষি শুনা ৰাজা মহাদশী বিদুৰ পৰম শুদ্ধ চিত্ত এতিয়া বিদুৰৰ শুদ্ধ চিত্ত হোৱাৰ কাৰণে মৈত্ৰেয় ঋষিৰ ওচৰত গৈ তেওঁ ভগৱন্তৰ কৃষ্ণৰ কথা শুনাবৰ কাৰণে আহ্বান জনাইছে আৰু সেই কথাটো সুকে পৰীক্ষিতক কৈছে যে বিদুৰৰ হৃদয় অত্যন্ত পবিত্ৰ আৰু সেইকাৰণে তেওঁ ভাল কথা শুনিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে কৰিয়েহি প্ৰশ্ন ছয় চিত্তে চিন্তে কৃপাময় প্ৰেমে গম্ভীৰ ৰহিলাটো হিত বিদুৰৰ দেখি ভাব কুশাৰু পুত্ৰ গাঁও
অপ্ৰেমে ভৈলা সৰ্বাংগ পুলক। এতিয়া এই প্ৰশ্নবিলাক কৰাৰ কাৰণে এই প্ৰশ্ন ছয় চিত্তে চিন্তে কৃপাময় প্ৰেমে তম্ভি ৰহিলা তহিত। যে তুমি মোক কৃষ্ণৰ কথা শুনাই মোক পবিত্ৰ কৰা বুলি কৈ যেতিয়া তেওঁ লৈছে, বিদুৰৰ দেখি ভাৱ কুশাৰু পুত্ৰৰ গাও প্ৰেমে ভৈলা সৰ্বাংগ পুলক। অৰ্থাৎ মৈত্ৰেয় ঋষিয়ে ঈশ্বৰৰ কথা কৈ ভাল পায়, আৰু বিদুৰে গৈ যেতিয়া ঈশ্বৰৰ কথা শুনিবৰ কাৰণে আহ্বান জনাইছে বা আগ্ৰহ প্ৰকাশ কৰিছে, তেতিয়া কুশাৰু পুত্ৰ মৈত্ৰেয়ৰ গা ৰোমাঞ্চ হৈ উঠিছে। যে আমি স্বাভাৱিকতে কেনেকুৱা সংগ পালে ভাল পাওঁ, যে মোৰ মনৰ ভাৱৰ অনুকূল সংগ পালে মই ভাল পাওঁ। মই যদি ভকত হওঁ, ভকতৰ সংগ পালে মোৰ ভাল লাগে। গতিকে মই যদি ঈশ্বৰৰ কথা শুনি ভাল পাওঁ, ঈশ্বৰৰ কথা ক'লে মোৰ ভাল লাগে। গতিকে এতিয়া মৈত্ৰেয়ক গৈ পেলাই যেতিয়া বিদুৰে ঈশ্বৰৰ কথা ক'বৰ কাৰণে আহ্বান জনাইছে, তেওঁ পৰম আনন্দিত হৈছে। সুমৰি কৃষ্ণৰ বাণী এৰাম বিদুৰৰ দেখি ভাৱ কুশাৰু পুত্ৰৰ গাঁও অপ্ৰেমে ভৈলা সৰ্বাংগ পুলক। সুমৰি কৃষ্ণৰ বাণী পাছে ঋষি মহামানী অপ্ৰশংসী বুলিলা বিদুৰক প্ৰশংসা কৰি মৈত্ৰেয়ে কৈছে, কি কৈছে? জয় জয় কৃষ্ণদেৱ তজু পাৱে কৰো সেৱ কৃপা কৰা অধমক মোক। হে কৃষ্ণ যদুপতি তজু চৰণ তৰতি অজন্মে জন্মে ৰহিয়া থাকো। হে প্ৰভু কৃষ্ণ, তোমাৰ চৰণত মই সেৱা জনাইছোঁ, তুমি মোক এই অধমক কৃপা কৰা, আৰু জন্মে জন্মে তোমাৰ চৰণত যাতে মোৰ সদায় মতি আৰু ৰতি বাঢ়ক। অৰ্থাৎ যেনেকৈ শিৱই কৈছে নমাগুহু সুখ ভোগ নমাগু মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভুকুতি। মই ভোগ আৰু মুক্তি বিচৰা নাই, মাত্ৰ তোমাৰ চৰণত যাতে সদায় মই মতি ৰাখিব পাৰোঁ, এই কৃপা কৰা। এতিয়া এই বিদুৰৰ কথাত মৈত্ৰেয়েও সেই আহ্বান ভগৱানক জনাইছে। তজু ভকতৰ আতি সৰ্বক্ষণে হৌ কৰতি অগুণ নাম ৰহুক বদনে। হে কৃপাময় হৰি বোলো দাঁতে দান্তে তৃণ ধৰি বন্ধু মোক নেৰিবা মৰণে। প্ৰত্যেক ভকতৰ যাতে অন্তৰ সকলো সময়তে তোমাৰ গুণ নামে যাতে ক্ৰিয়া কৰি থাকে, তোমাৰ গুণ নাম শ্ৰৱণৰ কাৰণে যে সকলোৰে মন যাতে উৎসুক হয়। হে প্ৰভু, মই কাতৰস্থ হৈ প্ৰাৰ্থনা কৰিছোঁ, তুমি যাতে মৰণৰ সময়তো মোক নেৰিবা। অৰ্থাৎ আমাৰ মানৱ জন্ম ধৰা সাৰ্থকতাটো কেতিয়া হ'ব, যে আমি যাবৰ সময়ত যদি ভগৱন্তৰ নাম মনত লৈ যাব পাৰোঁ। মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এতিয়া আমি এতিয়াৰ পৰা ভগৱন্তৰ নাম অভ্যাস কৰিলেহে আমাৰ মৃত্যুৰ সময়লৈ ভগৱন্তৰ নামটো আমাৰ মুখত আহিব। সেইকাৰণে আমি প্ৰতিদিনে যাতে এক ক্ষণ হ'লেও যাতে ঈশ্বৰৰ গুণনাম শ্ৰৱণ কৰিব পৰাকৈ আমি কি কৰিব লাগিব, আগ্ৰহ প্ৰকাশ কৰিব লাগিব, বা আমি সেই পৰিৱেশৰ প্ৰতি আমি ধাৱমান হ'ব লাগিব। ৰাম সমজ্ঞাৰ যত লোক নিন্দানো বুলিবা মোক অতুষ্ট হয়ো কৃষ্ণ কথা শুনি ইটো মহাভাগৱত কোনে আৰ পাৱৈ তত্ত্ব অবিচাৰ কৰিও মনে গুণী
কিন্তু ভাষ্য টিকা চাই ইহাৰ পৰীক্ষা লৈ দেৱে নিন্দা কৰিবা আটাই অবিচাৰে নিন্দা দেৱে পুণ্যক্ষয় হৈবে তেৱে অমূৰব্বীৰ কোনো কিছু দোষ নাই। এতিয়া সকলো সমাজৰ লোকলৈকে লিখকে আহ্বান জনাইছে কি বুলি যে তোমালোকে মোক নিন্দা নকৰিবা তুষ্ট হৈও কৃষ্ণ কথা শুনি মই যিখিনি লিখিছোঁ ইয়াত এইখিনি শুনি তোমালোকে সন্তুষ্ট হোৱা কৃষ্ণৰ কথা শুনি তোমালোকে মন সুখী হোৱা কিন্তু ভাষ্য টিকা চাই ইহাৰৰ পৰীক্ষা লৈ তেৱে নিন্দা কৰিবা আটাই মই সকলো টিকা ভাষ্য চাই ইয়াত এই কথাখিনি অন্তৰ্ভুক্ত কৰিছোঁ সেইখিনি চাইহে তোমালোকে মোক ভুল বুলি নিন্দা কৰিবা নহ'লে এনেই পোনপটীয়াকৈ মোক ভুল বুলি নিন্দা নকৰিবা অবিচাৰে নিন্দা দেৱে পুণ্যক্ষয় হৈবে তেৱে আমি কোনো এটা কথা বিচাৰ নকৰাকৈ ভাবি নোলোৱাকৈ যদি যিকোনো মানুহক ফটকৈ নিন্দা কৰা যায় তেতিয়াহ'লে আমাৰ কি হ'ব পুণ্য ক্ষয় হ'ব মনত ৰাখিব দেই যে আমি যিকোনো কথা ঘপকৈ মানুহক বেয়া বুলি ক'ব নালাগে ঘপকৈ যিকোনো মানুহক সমালোচনা কৰিব নালাগে ঘপকৈ যিকোনো মানুহক আমি মানে বেয়াভাৱে ল'ব নালাগে আপুনি বিচাৰ নকৰাকৈ সত্যাসত্য নিৰূপণ নকৰাকৈ আমি যদি কাৰোবাক ঘপহাই যদি নিন্দা কৰোঁ বা সমালোচনা কৰোঁ তেতিয়াহ'লে আমাৰ সঞ্চিত পুণ্য নষ্ট হ'ব বুলি বেদে সিদ্ধান্ত দিছে শাস্ত্ৰই সিদ্ধান্ত দিছে সেইকাৰণে বহুত ভাবি চিন্তি চাইহে মানুহ এজনক ভাল বেয়াৰ কথাটো আমি ক'ব লাগে বিশেষত মহন্তৰ ক্ষমাহে ভূষণ হুৱে অজানি মুত হুয়ো ক প্ৰসন্ন যদি নিন্দে দুষ্ট লোক তাত মূৰ নাহি সুক আপোনাৰ দুখে হৈব কোনোবাই যদি বিশেষত আমাৰ মহন্তৰ কি আছে ক্ষমাই হৈছে ভূষণ আমাৰ সৎ মানুহে সদায় যিকোনো এটা দুখৰ ক্ষমা কৰিব পাৰে গতিকে এইটো মহন্তৰ লক্ষণ জানি মুত হুয়ো প্ৰসন্ন এই কথা জানি তোমালোকে মোৰ প্ৰতি প্ৰসন্ন হোৱা যদি নিন্দে দুষ্ট লোক তাক মূৰ নাহি সুখ কোনোবাই দুষ্ট লোকে যদি মোক বেয়া বুলিও কয় তাত মোক সুখ কৰিব লগা নাই তাৰ প্ৰতি মোৰ দুখ কৰিব লগা নাই আপোনাৰো দুখে হৈ প্ৰসন্ন গতিকে কোনোবাই যদি নুবুজাকে মোক নিন্দা কৰে তেওঁ নিজে নষ্ট হ'ব তাৰ দুখে মোক স্পৰ্শ কৰিব নোৱাৰে থাকো কই কথা ছয় ঘূৰ কলি বঢ়ায় তাকতৰি বাৰ কৰা কাম কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ নিজ কহে ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 এতিয়া পৰৱৰ্তী পদে কৈছে থাকুক ই কথা ছয় ঘূৰ কলি বঢ়া হয় তাকতৰি বাক কৰা কাম এতিয়া আমাৰ কলিৰ যুগত মানুহে সদায় বেয়াটোকেহে বেছিকৈ দেখা পাব ভালটো দেখা নাপায় কাৰণ কলিৰ প্ৰভাৱে আমাৰ সদায় সন্ত মহন্তকহে আমাৰ নিন্দা কৰে কলিৰ প্ৰভাৱ আৰু দেখা কেনে আতি সন্ত ৰেখে অপবাদ শুনি দিনে ৰাতি ভাল কাম কৰিবলৈ যোৱা মানুহকে কলিৰ প্ৰভাৱত থকা মানুহে সমালোচনা কৰে সেইকাৰণে গুৰুজনে কৈছে হেন জানি মনস্থিৰ কৰা নাৰী নৰ নিন্দিলেও ভকতি নেৰিবা মাধৱৰ যে কোনোবাই বেয়া বুলি ক'লে বুলিয়ে তুমি ভক্তি পথৰ পৰা বিচলিত নহয় ভক্তি মানে শুদ্ধ পথ পবিত্ৰ পথ সত্য পথ গতিকে সত্য পথেদি তুমি গৈ থাকা কোনোবাই বেয়া বুলি ক'লেও তুমি হতাশ নহবা নিৰাশ নহবা কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ দিজ কহে ডাকি বোলা ৰাম ৰাম গতিকে গোপাল চৰণ দিজে সকলোকে কি কৈছে ৰাম ৰাম বুলিবলৈ কৈছে আমি জীৱন্ত অৱস্থাৰ সকলো সময়তে যাতে ৰাম নাম ঘোষণা কৰিব পৰাকৈ আমি নিজক প্ৰস্তুত কৰিব লাগিব বেদত কৈছে ৰাম ইতি বদন্তি যে সৰ্বদা তেইসাং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয় আপুনি যদি অন্য একো নকয় ৰামকে বুলি কৈ থাকে ৰাম ৰাম বুলিও যদি কৈ থাকিব পাৰে তেতিয়াহ'লে আমাৰ সেই ৰাম নামৰ প্ৰভাৱতে আমাৰ ভক্তিও হ'ব মুক্তিও হ'ব তাত কোনো সন্দেহ কৰিব লগা নাই
খুব সহজ উপায়েৰে আমাক ভক্তি সাধনৰ পথটো মহাপুৰুষসকলে দিছে। ইয়াৰ পিছৰ পদত আমাক কি কৈছে আমি আলোচনা কৰিম। এতিয়া আছে মৈত্ৰেয়ৰ দ্বাৰা ভগৱত লীলা বৰ্ণনা। এতিয়া মৈত্ৰেয় ঋষিয়ে ভগৱত লীলা বৰ্ণনা কৰিব, আমি তাৰ ওপৰত আলোচনা কৰিম। এৰাম মৈত্ৰেয় বদতি সাধু সাধু বৰ অধনয় প্ৰশ্নয় কৰি শাস্ত্ৰৰ বিচাৰ ও সমস্ত লোকৰ তুমি চিন্তিলা কুশল আপোনাৰ কীৰ্তি বিস্তাৰ মহাবল অব্যাস মহাঋষিৰ বীৰ্যত ভৈলা জাত ঈশ্বৰ কৃষ্ণৰ মহা ভকত সাক্ষাৎ